তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধনু হৰে। আৰু পেহীও পেহা আমলখি কেহা, পেহীৰ লগত পেহা গ'লে দেখিবলৈ বেয়া। নহয় জানো? আপোনালোকৰ বাৰু মনত আছেনে? হয়, সৰুতে আমিও এনেকৈ তুলসীৰ তলে গৈ মানে মানুহৰ ঘৰত গৈ বুট মগু খাইছিলোঁগৈ। হয়, আজি হৈছে কাতি বিহু আৰু সেই কথাষাৰি আজি মনত পৰিছে। আৰু তেতিয়াহ'লে আপোনালোক সকলোকে স্বাগতম জনাই মোৰ আন এটা ব্লগ নৱনীতা হেপী লাইফছলৈ আজি কাতি বিহুৰ দিনাখন আপোনালোক সকলোকে স্বাগতম জনাইছে। আৰু আপোনালোক সকলোকে মানে কাতি বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু মোৰ ব্লগটো আজি আৰম্ভ কৰিছোঁ। তেতিয়াহ'লে চাই থাকিব মই কি দেখুৱাম আজি ৰাতিপুৱাই মানে সোনকালে উঠিলোঁ, যিহেতু মোৰ সোনকালে উঠা অভ্যাস আছে। আৰু আপোনালোককতো মই জনাইছিলোঁ যে মই সোনকালে উঠোঁ। আৰু উঠি বোলো আজি যিহেতু বিহু, সেইকাৰণে মই মানে সোনকালে কামখিনি কৰি আজৰি হওঁ। কিন্তু পিছফালে গৈ মানে যিটো মোৰ ঘটনা হ'ল, আৰু আজি যে মই ব্লগ বনাইছোঁ বুলিয়ে কৈছোঁ। আৰু ৰাতিপুৱা মানে টিউবৱেলটো পাৰতে মানে পিছল খালোঁ, পিছল খাই পৰি মানে এই পৰ্চনটোত দুখ পালোঁ। তাৰপিছত হাতৰ এডোখৰ ফুলিয়ে আছে, হাত হিলাবই পৰা নাই। তাৰপিছত বহুত দেৰি মানে চেঞ্চ নাছিলেই, তাৰপৰা লাহে লাহে মানে মূৰটো মানে জিনজিননি হৈ লাহে চেঞ্চটো আহিলে। আৰু তাৰপৰা মাত এষাৰ মানে কোন আছে মানে মাতিলোঁ। তাৰপৰা গৈ মেলি এনেকৈ তুলি ধৰিলে আৰু তাৰ বহুত দেৰি মূৰত মানে মোৰ চেঞ্চটো আহিছে। তাৰপিছত গম পাইছোঁ যে মই আছোঁ বুলি, আৰু মোৰ যে আজি দিন ভাল, ভগৱানে মোক ৰক্ষা কৰিলে। সেয়াই আৰু মই মানে ব্লগ এটা বনাব পাৰিছোঁ, নহ'লে আজি মোৰ ব্লগৰ বদলি কিবা খবৰে আহিলেহেঁতেন। তাৰপাছত সেয়াই আৰু আজি ৰাতিপুৱাই মোৰ মানে কেনেকুৱা মানে দিনটো মানে বেয়াই আছিলে নে ভালেই আছিলে, কি হ'ল আৰু আছোঁ আৰু এয়া ভগৱানে ৰক্ষা কৰিলে বুলিয়ে ক'ব লাগিব, নহয় জানো? সেয়াই আৰু ভগৱানে ৰক্ষা কৰিলে আৰু বেলেগে মানে এইটো একো কৰিব নোৱাৰে বুলি কৈয়ে মানুহে। সেয়াই মোৰ লগত ক্ষেত্ৰতো আজি তেনেকুৱাই হ'ল। আৰু তেতিয়াহ'লে দেখুৱাই থাকিম, চাই দিম। সন্ধিয়া লাগিলে আৰু এতিয়া কাতি বিহু মানে তুলসী তলত চাকি জ্বলোৱা হৈ গ'ল। আৰু এতিয়া মানে কি হয়, সন্ধিয়া সময়ত ল'ৰা ছোৱালীবোৰ আহিব আৰু, কিন্তু তাহাঁতি আহোঁতে বহুত সময় হ'ব। আৰু আমি ভাবিছোঁ চাহ খাই লওঁ, আৰু মই চাহ খাব লৈছোঁ। এয়া চাওকচোন মই চাহ কিহে খাইছোঁ। আৰু মই চাহ খাব লৈছোঁ একাপ লাল চাহ, গুড় আৰু এয়া পিঠা। আৰু মোৰ পিঠাকেইখন চাগে ক'লা ক'লা দেখাইছে। আচলতে ক'লা দেখাৰ কাৰণটো হৈছে এইকেইখন হৈছে ক'লা বৰা চাউলৰ পিঠা, আৰু সেইকাৰণে দেখিবলৈ ক'লা ক'লা নিচিনা হয়, কিন্তু খাবলৈ বহুত ধুনীয়া হয়। আৰু খাম এতিয়া মই, তেতিয়াহ'লে খাই লওঁ। এয়া আজি মোৰ ঘৰত কাতি বিহু। এয়া চব আন্ধাৰ মানে পোহৰটো ভালকৈ ডিষ্টিংক্ট হোৱা নাই, সেইকাৰণে এয়া দেখুৱাই দিলোঁ আমাৰ গাঁৱৰ আজি কাতি বিহু আপোনালোকক। এয়া চাওকচোন। হেল্ল' গাইজ, কালিতো আৰু মই ভিডিঅ' নকৰিলোৱে। বিহু খাই আহি দেৰি হ'ল, ঘৰত ভাত বনাবলগীয়াও হৈছে, আৰু অকণমান দেখুৱালোঁ। আৰু আপোনালোককতো কৈছিলোঁৱে কালি মানে মই ৰাতিপুৱাই দুখ পালোঁ, সেইকাৰণে বেছি একো কৰিবও নাই পৰা। তাৰপিছত ছোৱালীজনীৰ লগত তথাপিও গধূলি সময়ত অকণমান ওলাই গ'লোঁ, নহ'লে তাইও মনটো বেয়া লাগিব। আৰু সেয়াই আৰু যিকণ পাৰিছোঁ দেখুৱাইছোঁ। আৰু তাৰপিছত এতিয়া মই ৰাতিপুৱা চাহ খাব লৈছোঁ, ছোৱালীজনীক স্কুললৈ পঠিয়াই ল'লোঁ, আৰু মই চাহ খাই আছোঁ। আৰু কিহে চাহ খাইছোঁ দেখুৱাওচোন, চাব আপোনালোকে। এয়া মই চাহৰ লগত লৈছোঁ, কালি বুট থাকি গৈছিলে, বুট ভাজি লৈছোঁ, আৰু একাপ মোৰ লাল চাহ, আৰু ক'লা বৰা চাউলৰ মোৰ পিঠা আৰু গুড়। এনেকৈ চাহৰ লগত খাই কেতিয়াবা ভাল লাগে, সেইকাৰণে সদায়তো বুট এনেকৈ ভাজি খোৱা নহয়েই, আৰু বুট আছিলে কাৰণে তেনেকৈ মানে বনাই ল'লোঁ। আৰু বৰা চাউলৰ পিঠাখন খাইতো মই ভালেই পাওঁ গুড় দি, আৰু চাহততো মই চেনি নাখাওঁ বুলি জানেই আপোনালোকে, মই জনাইছোঁৱেই আপোনালোকক। আৰু তেতিয়াহ'লে মই খাই লওঁ। আৰু ৰ'দটো ওলাই আহিছে, মই ঘৰৰ বাহিৰলৈ ওলাই আহিছিলোঁ। আৰু আজি চাওকচোন কাতি বিহুৰ পিছদিনাখন মানে পথাৰখন দেখিছে। কোৱা হৈছে কাতি বিহুৰ মানে পাছদিনাখনে হেনো মানে কাতি বিহুৰ পাছৰ পৰাই হেনো ধানখিনি মানে বেছি মানে ভাল হ'বলৈ আৰম্ভ কৰে, গুটি লাগে, কোৱা হয় মানুহক, কোৱা শুনিছোঁ। আৰু সেয়াই আৰু এয়া ধুনীয়া লাগিছে আজি আপোনালোকৰ এনেই দেখুৱাই দিছোঁ। কালি মানে মাছ আনিছিলে আৰু জালত ধৰা, কিন্তু মাছ খাবলৈ কালি নহ'লেই। তাৰপিছত মাছখিনিতে ইমানখিনি মাছ কি কৰিম, সেইকাৰণে কি কৰিলোঁ, মাছখিনি মানে জুইৰ ওপৰত থৈ দিলোঁ। আৰু মাছ মানে বহুতখিনিয়ে আছিলে,
এইখিনি মানে এনেকৈ জুইৰ ওপৰত থৈ দিছোঁ, এইবোৰ বিলঙনি পাত নে কিবা পাত দি পেলাই থৈ দিছোঁ। আৰু এইখিনি মানে এনেকৈ থৈ দিছোঁ। আৰু শ'ল মাছ আছিলে, সেইটো মানে জুই আছিলে যে সেইকাৰণে শ'ল মাছটো থৈ দিলোঁ। আৰু আজি মানে মোৰ বহুত কাম আছে, মানে আকৌ এইফালে মানে এই টেঙাখিনি আনিছিলে, ওচৰৰ মানুহ এঘৰৰ পৰা কিনি আনিছিলোঁ। এই টেঙাখিনি আজি মই মানে কি কৰিম, নিমখত ভৰাব লাগিব, ওপৰৰ মানে বাকলিটো অলপ চুচি দিম। সেয়াই আৰু দিনটো এনেকৈ কৰি থাকিব লাগিব। আচলতে মাছখিনি মানে বহুত বেছি হোৱাৰ কাৰণে মই ইমানখিনি মাছ মানে তেল দি ফ্ৰাই কৰিবলৈ নোৱাৰোঁ, তেলটো বহুত লাগিব। আৰু মাছখিনি কৰিমনো কি, পেলাইতো মই দিব নোৱাৰোঁ। সেইকাৰণে ভাবিলোঁ তেনেকৈ জুইতে মানে দি থৈ দিওঁ। আৰু সেয়াই আৰু তেনেকৈ থৈ দিম, থাকিব বহুতকেইদিন মানে। তাৰপিছত আপোনালোকেও বাৰু গোল নেমু এনেকৈ নিমখত দি থয় নাই বাৰু? আৰু নিমখত দি থোৱা গোল নেমুটো মানে বহুতো ঔষধি গুণ আছে, সেইকাৰণে মই ভাবিছোঁ আগতে মই থোৱা আছে আৰু এতিয়া এইখিনি পকিছে যেতিয়া সেইকাৰণে আনি মানে নিমখত দি থওঁ বুলি ভাবিছোঁ। সেইকাৰণে আনি থৈছোঁ আৰু দিনটো সেইবোৰকে কৰি মানে পাৰ কৰিব লাগিব। আৰু আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে আৰু লাইক এটা কৰিব বুলি মই আশা কৰিছোঁ। তেতিয়াহ'লে এই ব্লগটো মই শেষ কৰোঁ। বাই।